কি লৈছে বাবা কি লৈছে ৰাতিপুৱা পৰা লিপষ্টিক লৈছে নাচি কিয়া পিন্নাহান কৈছে তুমি একদম ফলো আকৌ নকৰে আপোনালোকৰ তাত যদি কিবা আইডিয়া আছে মোক ক'বচোন অকণমান কিবা কৰি খালে আৰু বহুত গৰম সেইবোৰ অকণমান পাউডাৰ লগাই দিওঁ নহ'লে বহুত ঘামচি ওলাইছে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব পাউডাৰ লগাই দিলে খুব ভাল পায় যিবিলাকে পিৰপিৰাই থাকে যে সেইবাবে পাউডাৰটো লগাই দিলে ধৰে ইয়াতে ভাল পায় আপোনালোকে চাই যাবচোন বাৰু আপোনালোকে দিব পাৰে হিমলয়া পাউডাৰটো কিমান ধুনীয়াকৈ কাটি দিছে চাওকচোন আপোনালোকে মই কি কৰি আছোঁ আপোনালোকে একো বুজিয়ে নাপাব চাগে মই স্পিডটো বঢ়াই দিছোঁ যে
ইভিনিঙত হৈ যাব আপোনালোকে একো বুজিয়ে নাপায়। কিনো ভিডিঅ' দিম সদায়দিনে এটা ভিডিঅ'কে দিব মন নাথাকে, কিবা দিয়াও নহয়। ফোনৰ কিছুমান স্মৃতি হিচাপে ৰাখি থবৰ কাৰণে ভিডিঅ'বিলাক দি থাকোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো মই পাউডাৰ লগাই দি আছোঁ যে বক্সটো, সেইটো যদি আপোনালোকক লাগে তেতিয়াহ'লে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, আপোনালোকৰ লিংকটো দিব পাৰোঁ। লাগিলে আপোনালোকে কমেণ্ট কৰিব মোক। ইমান দুষ্ট কি কৰিছে চাওঁচোন, আনকি নিপুলটোতো লগাই দিছে লিপষ্টিক। বিৰাট বদমাছ আছে তাই। বটলটো ইয়াতে থৈ দিলে তাই লৈ যাব, চাবচোন আপোনালোকে এতিয়া। সেয়া লৈ গ'ল। ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰিছিলোঁ, এতিয়া ৰাতি হৈ গ'ল। এয়া মাংস, ব্ৰইলাৰৰ মাংস আমি ডাইৰেক্ট বনাই নাখাওঁ, সেইবাবে আমি এনেকৈ উতলাই 3 বা 4 বাৰমান এনেকৈ ওপৰত যিবিলাক উঠে সেইবিলাক আমি পেলাই দিওঁ, দি কিনে পিছত পানীখিনি তৰাই কিনে পিছত বনাওঁ। এনেকৈ উতলাই এতিয়া বহুত সময় বেছি এইখিনি মাংস। আজি অৱশ্যে হাজবেণ্ডে বনাব, মই ভিডিঅ'হে কৰি আছোঁ। লগতে মই বোলো ৰাতি তৰকাৰী কি খাওঁ সেইটোও দিওঁ, যেনেকৈ ভিডিঅ'টো কৰিয়ে আছোঁ যিহেতু। হাজবেণ্ডে যেনেকৈ বনাইছে তেনেকৈ খাম আৰু এতিয়া। ভালদৰে লৰাই কিনে মাংসখিনি দি দিলোঁ এতিয়া। অকণমান পানী দি কিনে ঢাকনি লগাই মাংসটো সিজাম এতিয়া। আগতে বহুতখিনি সময় উতলোৱা গৈছে যে মাংসটো, উহোৱা সময়ত আপোনালোকক দেখাইছোঁ তেতিয়া আধা সিজিয়ে গৈছে। এতিয়া লগতে আলু এটা দিব, কিন্তু কেমেৰাটো অফহে হৈ থাকিলে। এইফালে অন কৰি কিনে মাটিত থৈছে, কিন্তু আকৌ মই যেতিয়া কেমেৰাটো লৈ তেতিয়া হাঁহি মাৰি দিছে।